ট্ৰাই কৰি চাব এইডোখৰ নকঙে আৰু তো আজিৰ ব্লগটো মই গাড়ীৰ পৰাই আৰম্ভ কৰিছোঁ কাৰণ মই এতিয়া বজাৰ কৰিবলৈ যাওঁ আৰু আজি মই বনাম চিকেন থাম্বনেইলটো দেখি আপোনালোকে নিশ্চয় গম পাইছেই চাগে সো ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বহুত দিন ওলাইও যোৱা নাছিলোঁ ভাবিলোঁ অলপ ওলাই যাওঁ আৰু বস্তু দুটামান ল'বলৈ আছিলে লগতে চিকেনটো কিনি লৈ আহোঁ তো আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ নে কি কয় আপোনাকো ভিডিঅ'টো লৈ লৈছোঁ সাবস্ক্ৰাইব কৰি দিব দেই বজাৰ কৰি আহিলোঁ আহি পাই ইয়াত ডাইৰেক্ট মুৰ্গী কাটিবলৈ ল'লোঁ বৰ কষ্ট হৈছে দেই মুৰ্গীটো কাটিবলৈ মোৰ আমাৰ ঘৰত প্ৰায় বঠিয়ে ইউজ কৰা হয় বাৰু মাংস মাছ কাটিবলৈ মাংসখিনি কাটি মোৰ হৈ গ'ল এতিয়া ৰেচিপিটো ষ্টাৰ্ট কৰি দিওঁ যিটো মই বনাবলৈ যাম টেপু কচু আৰু মুৰ্গী মাংস তো মই এইটো ৰেচিপি কেনেদৰে বনাই যাওঁ আপোনালোকে তেন্তে ভিডিঅ'টো চাই যাওক এই টেপু কচুখিনি মই বাকলি গুচাই ল'লোঁ এতিয়া এইখিনি মই কুকাৰতে বইল কৰিম কুকাৰত আপোনাৰ 2টা বা 3টা চিটি মাৰি এইখিনি পাতি দিম মাংসখিনি এতিয়া মই গোটেইখিনি নবনাওঁ ইয়াৰে মই দুভাগ কৰি পেলাম এতিয়া এভাগ বনাম আৰু এভাগ মই ৰাতিলৈ থৈ দিম কাৰণ আমাৰ ঘৰৰ মানুহ অকল 4টাহে তেতিয়া গোটেইখিনি বনোৱাৰ মোৰ প্ৰয়োজন নাই কেৰাহীটো এইটো পাতি দিছোঁ এতিয়া কেৰাহীখন গৰম হোৱা মানে মই ইয়াত তেল দিম তেল দি দিছোঁ তেজপাত দি দিছোঁ দেন দিম জলকীয়া আৰু পিঁয়াজ মাংসখিনি দি দিম এতিয়া হালধি অলপ দি দিছোঁ সোৱাদ অনুসৰি নিমখ দি দিব চবেইতো মাংস বনাব জানেই কিন্তু আমি এই ধৰণে বনাওঁ সবৰে প্ৰচেছটো অলপ বেলেগ বেলেগ হয় মাংসটোত আমি জালুক দিম সেইকাৰণে জালুক অলপ খুন্দি লৈছোঁ খুন্দি লৈছোঁ আদা নহৰু এতিয়া অলপ দি দিলোঁ ইয়াৰ পিছত আমি জিৰা গুড়ি অলপ দি দিম তাৰপিছত আমি দিম খুন্দি থোৱা জালুকখিনি আমি তেনেকৈ প্ৰায় বেছিকৈ মছলা ইউজ নকৰোঁ আপোনালোকে পাৰিলে ধনিয়া গুড়ি অলপ তাৰপিছতে ৰেড চিলি পাউডাৰ অলপ এনেকৈ দিব পাৰে গেছটো মিডিয়াম কৰি আপোনালোকে 10 মিনিটমান এনেদৰে ভাজি থাকিব ইমান ধুনীয়া কালাৰ ওলাইছে চাওকচোন বাৰীৰ পৰা ছিঙি অনা এই আদা পাতখিলা মই মোহাৰি মেলি ইয়াত দি দিম এতিয়া আপোনালোকৰ ঘৰত আছে যদি আপোনালোকে দিব পাৰে নিদিলেও হ'ব বাৰু আদা পাত দিলে মানে আপোনাৰ স্মেল এটা বেলেগ আহে আৰু টেষ্ট এটাও বেলেগ উঠে
মাংসখিনি এয়া 10-15 মিনিট মই এনেদৰে ভাজি এয়া হৈ গৈছে। এতিয়া মই ইয়াত বইল কৰি থোৱা টেপু কচুখিনি দি দিম। কচুখিনি এয়া দিয়াৰ পিছত অলপ দেৰি এনেদৰে ভাজি ল'ম। তাৰপিছত আমি পানী ঢালি এইখিনি 10-15 মিনিটমান উতলিবলৈ দিম। কচুখিনি বইল কৰোঁতে মই যোনখিনি পানী ইউজ কৰিছিলোঁ সেইখিনি পানীয়ে মই ইয়াত ঢালি দিলোঁ। আপোনালোকে গৰম পানী দিব পাৰে। গৰম পানী দিলে মানে আপোনাৰ সোৱাদটো বৰ ধুনীয়া হয়। এতিয়া মাংসখিনি 10-15 মিনিটমান উতলিবলৈ দিম। বহুত গৰম পৰিছে আজি, তো মাংসটো উতলা মানে ভাবিলোঁ অলপ দেৰি ফেনৰ তলতে বহি লওঁ। এই ৰেচিপিটো মোক পাপাই শিকাইছিলে। পাপাই আগতে যেতিয়া আমি সৰু আছিলোঁ এইটো বনাই খুব খুৱাইছিলে, কিন্তু তেতিয়া সৰু থাকোঁতে ইমান টেষ্টটো মানে ভাল লগা নাছিলে। কিন্তু ডাঙৰ হোৱাৰ পিছত যেতিয়া আমি টেষ্টবিলাক লাহে লাহে শিকিব ল'লোঁ, তেতিয়াৰ পৰা মানে এইটো ৰেচিপিটো পাপাক কওঁ আৰু, পাপা প্লিজ এইটো ৰেচিপি বনোৱাচোন আৰু মোক শিকাই দিবা, তেতিয়া ময়ো বনাব পাৰিম। আপোনালোকে চাগেতো কচুৰ লগত প্ৰায়ে খোৱাও নাই। চবেইতো আলুৰ লগত বা অমিতাৰ লগত তেনেকৈ বনাই খায়। তো আপোনালোকে এবাৰ এই ৰেচিপিটো ট্ৰাই কৰিব আৰু মোক কমেণ্ট কৰি জনাব। চাওঁচোন মাংসখিনি কি হৈছেগৈ। এয়া ধুনীয়াকৈ উতলিছে আৰু অলপ দেৰি উতলিবলৈ দিম। পুৰা উতলিছে ভক-ভককৈ। এইখিনি এয়া হৈ গ'ল। লাষ্টত মান ধনিয়া অলপ দি দিম। মান ধনিয়াৰ স্মেলটো যে বৰ ভাল লাগে দেই। মই এতিয়া টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে খাবলৈ। ট্ৰাই কৰি চাব। এইডোখৰ নকওঁৱে আৰু পূৰা জ্বলা হৈছে আৰু আপোনাৰ বস্তুটো যে অলপ পিতল হয়, তো আপোনাৰ বস্তুটো একদম চুলুক আহিছে। একদম মজা লাগিছে। ভাতৰ লগত সানি খাই আৰু মজা লাগিব। যদি আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। তো আজিলৈ তেন্তে ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ। বাই বাই।